হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। আৰু এতিয়া মই পুৱাতে উঠি লৈ কিনে আগে মোৰ মূৰটো ফনিয়াই ল'লোঁ। আৰু আজি মানে আমাৰ কলেজত আছে ইলেকশ্যন, তো তালৈ যাবৰ কাৰণে ৰেডি হ'ব লাগিব। আৰু এতিয়া মানে বাৰু যি কি নহওক, আপোনালোকৰ ঠাণ্ডা লাগে নে নালাগে গাইজ? মোৰ কিন্তু ঠাণ্ডাটো বহুতেই দেই, বেলেগৰ কি নাজানো বাৰু। আৰু এতিয়া মোৰ মূৰটো ফনিয়া হৈ গৈছে আৰু এতিয়া মই ফ্ৰেছ হয়গৈ। এতিয়া মই ফ্ৰেছ হৈ কিনে আহি ল'লোঁ। আৰু ফ্ৰেছ হৈ আহি লৈ কিনে এতিয়া মই বনাবলৈ লৈছোঁ মেগী। কোনে কোনে মেগী খাই কিনে ভাল পোৱা মোক কমেণ্ট কৰি জনাই দিবচোন দেই। এতিয়া মোৰ মেগীখিনি হৈ কিনে ৰেডি হৈ গ'ল আৰু এতিয়া মই মেগীখিনি অলপ খাই লওঁ। মেগীখিনি কিন্তু খুব টেষ্টি হ'ল দে, খাই কিনে বহুত ভাল লাগিল। মেগীখিনি খাই লৈ কিনে মই এতিয়া যাবলৈ ওলালোঁ কলেজ। তো এতিয়া মই কলেজলৈ যাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু কলেজ যাই পাই লৈ কিনে দেখিলোঁ যে কলেজত বহুত ভিৰ। আৰু এই দাদাজনে উঠিছিলে ইলেকশ্যনত। দাদাজনে ক'লে তোমালোকে কেণ্টিনত যাই কিনে বহাগৈ, আজি ফ্ৰী খানা তোমালোকৰ কাৰণে। দাদাজনক মানে ভোটটো দিলেই হ'ল আৰু আমিও যাই কিনে বহি ল'লোগৈ কেণ্টিনত পৰঠা খাবলৈ। আৰু যোনে আমাক পৰঠা খুৱাইছে তাকে ভোটটো দিম বুলি ভাবিলোঁ গাইজ, নে কি কয়, খোৱাটোহে মেইন। আৰু দেৰি নকৰি এতিয়া আমি সকলোৱে খাই ল'লোঁ পৰঠা। আৰু পৰঠা খাই আহি লৈ কিনে এতিয়া লাইন ধৰিলোঁ টিকেট ল'বলৈ। আৰু লাইনত থিয় হওঁতে পাই গ'লোঁ ফাইনেলি টিকেট। আৰু ইফালে হলত ভোটদান চলি আছে। তো আমিও ভোট দিবলৈ মই আৰু মোৰ লগৰজনী টিকেট লৈ কিনে লাইনত থিয় হৈ গ'লোঁ। আৰু ইমান ভিৰ মানে ৰৈ ভাগৰ লাগি গৈছে। 1 ঘণ্টামান ৰখিব লগা হৈছে আৰু 1 ঘণ্টা ৰখি লৈ কিনে ফাইনেলি ভোটটো দি আহিলোঁ। আৰু ভোটটো দি কিনে মই নৰখিলোঁ আৰু, কাৰণ মোৰ গাটো ইমান ভাল নাছিল, তো ঘৰত গুচি আহিলোঁ। আৰু ঘৰত আহি কিনে মায়ে দিলে মোক ভাত খাবলৈ। আৰু এতিয়া মই ভাতকেইটা খাই ল'লোঁ। এতিয়া মই ভাতকেইটা খাই লৈ কিনে চুপাৰী আৰু চব অলপ মিঠাই লৈ কিনে বঢ়িয়াকৈ পাণ এখন বনাই লৈ কিনে খাই ল'লোঁ। আজি মোৰ মিনি ব্লগটো ইমানলৈকে আছিল। আকৌ লগ পাম আন এটা নেক্সট ব্লগত। বাই বাই।